হেল্ল' গাইজ, আমি আজি আলোচনা কৰিম এডিআৰই গ্ৰেড 4 কাট অফৰ বিষয়ে। এই কাট অফটো ক'ব গৈ আছোঁ যে আমাৰ OMR চিট চোৱাৰ পিছত কিমান কাট অফ যাব পাৰে এটা আইডিয়া বা এক্সপেক্টেড। যাক লাগে যে ভিডিঅ'টো ভাল নহ'ব এতেই এৰি থৈ যাব পাৰে, আৰু যাক লাগে যে ভিডিঅ'টো চাই মোৰ কাট অফটো মই এনালাইচিছ কৰিব পাৰিম, সিহঁতে চাব পাৰে। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগ কৰাৰ পিছত এটা এক্সপেক্টেড কাট অফ আমি ওলাইছোঁ। 90% চিয়'ৰেষ্ট কাট অফ যিটো হ'ব। এতিয়া মেইন কথাটো হ'ল OMR। যেতিয়া OMR আহিছে, OMR অহাৰ পিছত বহুত ছাত্ৰ ছাত্ৰীৰ এনেকুৱা হৈছে যে যিটো টেবুলত বহিছিল, যেতিয়া তেওঁলোকে OMRত কলম দি গোল কৰিব, টেবুলটো লৰচৰ হৈ কিনে অলপ ইফালে গৈছে। শুদ্ধ হৈছে এনচাৰটো, কিন্তু OMRত ভালকৈ গোল কৰিব পৰা নাই। আৰু বহুতে এনেকৈ কৰিছে, কুৱেশ্যনত A ৰাইট দিছে, B মাৰি আহিছে। আৰু যিহঁতে মানে কুৱেশ্যনটো চাই কিনে আমাৰ যিটো 87, 86, 85 এনেকৈ কৈ আছিল, এতিয়া সিহঁতৰ মাৰ্ক 75, 78, 76 এনেকৈ হৈ আছে। মানে ইমান ডিফাৰেঞ্চ আমি ক'বই নোৱাৰোঁ, এনেকুৱা ডিফাৰেঞ্চ হৈ আছে। আৰু OMRত সঠিককৈ গোল কৰিব নোৱাৰা হৈছে কেইবাটা। OMR বহুতৰে চেক কৰিছোঁ, জুম কৰি চালে দেখা যাব যে OMR ভালকৈ ফিল কৰিব পৰা নাই। এটা মেইন কথাটো হ'ল তেতিয়াহ'লে কাট অফটো কিমান যাব। কাট অফটো কোৱাৰ আগত যদি স্নাতকধাৰী, ডিগ্ৰীধাৰী, গ্ৰেড 4 ল'ৰাসকলৰ কাৰণে এইবিলাক বন্দুকধাৰী এইবিলাক যদি থাকে, তেতিয়া কাট অফটো হাই যাব। আৰু যদি ইহঁতক খুজি মেলি ওলাই দিব পাৰে চৰকাৰে বা কোনো এটা পদক্ষেপ নলয়, তেন্তে কাট অফটো হাই যাব। আগতে কৈ দিছোঁ। আমি জেনেৰেল কেণ্ডিডেটৰ ক্লাছ 10th লেভেলৰ পেপাৰ 1 ক্ষেত্ৰত চাম যে 85ৰ তলত যদি থাকে তেন্তে আশা কৰি লাভ নাই। আগতে কৈ দিলোঁ, আশা কৰি লাভেই নাই। আপুনি কিবা এটা কাম কৰক, নহ'লে এডিআৰই 3.0ৰ কাৰণে প্ৰস্তুতি চলাই দিয়ক। 85ৰ যদি তলত থাকে আৰু 85ৰ যদি ওপৰত থাকে, তেন্তে আপুনি আগৰ কাৰণে প্ৰিপেৰেশ্যন ল'ব পাৰে। পেপাৰ 1ৰ ক্ষেত্ৰত জেনেৰেলৰ এইটো খাটাং কথা। 85 যদি কাট অফ যায়, যদি আপুনি 85 পাই থাকে, তেন্তে আপোনাৰ চিলেকশ্যন হোৱাটো বহুত মুস্কিল হৈ যাব। কিয়বা একুৰেট কাট অফ লৈ আপুনি কেতিয়াও চিলেকশ্যন ল'ব নোৱাৰে, এই কথাটো মনত ৰাখিব। সেইকাৰণে 85 আপ লাগিব, এইটো ভালকৈ চিন্তা কৰি চলিব। মোক কমেণ্ট কৰাৰ আগত, কিবা এটা কোৱাৰ আগত আপোনালোকে অলপ চিন্তা কৰি চাব। আৰু এনেকৈ পেপাৰ 1 ক্লাছ 10th লেভেলৰ জেনেৰেল ওমেনৰ ক্ষেত্ৰত 75 যদি মাৰ্ক থাকে, তেন্তে টেনশ্যন কৰিব নালাগে। 75ৰ ওপৰত থাকিলে আপুনি নিশ্চিন্তভাৱে ভালকৈ জিকে পঢ়ক, ক্ৰিকেটৰ বিষয়ে চাওক, অসমৰ হিষ্টৰীৰ বিষয়ে চাওক, জিঅ'গ্ৰাফী চাওক, এইটো সুধিব। আৰু বিশ্বৰ ডাঙৰ বস্তু কিবা কিবি আছে, এইটো শিকি যাওক আৰু আগত প্ৰিপেৰেশ্যন কৰক। এইবিলাক সকলো মোৰ চেনেলত দি আছে, মোৰ চেনেলত সোমাই ভিডিঅ'বিলাক চাব, তাৰ পৰাই প্ৰিপেৰেশ্যন কৰিব পাৰিব। এতিয়া ITI কেণ্ডিডেটসকল এতিয়া প্ৰথমবাৰ চলি আছে কাৰণে কাট অফটো ওলোৱা অলপ অসুবিধা হৈ পৰিব। সেইকাৰণে আপুনি ITI কেণ্ডিডেটসকল যিমান আছে, আপোনালোকে অলপ 5 মাৰ্ক বা 8-9 মাৰ্ক মাইনাছ কৰি চলিব পাৰে। SC কেণ্ডিডেটসকল, SC কাষ্টৰ পেপাৰ 1 ক্লাছ 10ৰ যদি 80ৰ তলত যদি থাকে, তেন্তে আপুনি আশা নকৰিব। কিয়বা 78, 79 এইটো ইমান কাট অফ গ'লেও আপুনি একুৰেট কাট অফ লৈ চাকৰি পোৱাটো নিশ্চিত নহ'ব, কাৰণে আপোনাৰ 80 মাৰ্ক থকাটো উচিত। SC ফিমেল কেটেগৰীৰ আপোনাৰ 71 মাৰ্ক থাকিলে আপোনাৰ নাম অহাটো নিশ্চিত হৈ পৰিব। 71 মাৰ্ক যদি পাইছে আপোনালোকে। STP মেলৰ ক্ষেত্ৰত আপোনাৰ মাৰ্ক 78 যদি থাকে, প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক। আৰু ফিমেলৰ ক্ষেত্ৰত 69 যদি থাকে, প্ৰিপেৰেশ্যন আপুনি আৰম্ভ কৰিব পাৰে। STH মেলৰ 70 যদি মাৰ্ক থাকে, ভাল স্ক'ৰ। আৰু ওমেনৰ 63 থাকিলে কোৱালিফাই হোৱাৰ চান্স আছে। এতিয়া OBC, MOBCৰ 81ৰ তলত থাকিলে অলপ অসুবিধা হ'ব, 81+ থাকিলে ভাল স্ক'ৰ। আৰু ফিমেলৰ ক্ষেত্ৰত 71, 72 মাৰ্ক যদি থাকে, তেন্তে প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিব পাৰে আপোনালোকে, মোৰ মতে। এতিয়া এক্স ছাৰ্ভিচমেনৰ 65 যদি মাৰ্ক থাকে, চাকৰি পাব পাৰে।
আৰু PHৰ যদি 60+ মাৰ্ক থাকে তেন্তে আপুনি কোৱালিফাই কৰিব।